নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ নিশ্চয় ভাল। মই আজি গৈ আছোঁ নামঘৰলৈ, যিহেতু আজি জন্মাষ্টমী আৰু এতিয়া মই গৈ আছোঁ নামঘৰলৈ। আৰু আজি আপোনালোকক মই দেখুৱাব বিচাৰিম আমাৰ নামঘৰত কেনেদৰে জন্মাষ্টমী পালন কৰা হৈছে। সেইবাবে সকলোৱে ভিডিঅ'টো আগলৈ চাই থাকিব। এয়া চাওক, আমি এতিয়া নামঘৰ পাই গ'লোঁ আৰু এতিয়া আমি ভিতৰত সোমাম। আৰু এতিয়া ভিতৰত সোমাই অলপ বহি লৈছোঁ আৰু আপোনালোকক মই সকলো দেখুৱাই থাকিম, চাই থাকিব। এতিয়া বন্তি জ্বলালে, তাৰ পাছতে এতিয়া আৰম্ভ কৰিব নাম। আৰু এতিয়া এয়া চাওক, এতিয়া নাম ল'বলৈ আৰম্ভ কৰিলে আৰু আপোনালোকে সকলোৱে নামভাগ শুনিব আৰু নামভাগটো শুনি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। মই মানে সম্পূৰ্ণ একেবাৰে প্ৰথমৰ পৰা শেষলৈ নামভাগ শুনাব নোৱাৰিম, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইকাৰণে মই যিমান পাৰোঁ অলপ অলপকৈ আপোনালোকক মই নামভাগ শুনাই থাকিম আৰু কেনেকুৱানো লাগিছে, আপোনালোকে শুনি কেনেকুৱানো পাইছে জনাব। আপোনালোকে নামভাগ শুনি আছে আৰু এয়া চাওক, কিমান সুন্দৰকৈ সকলোৱে শৃংখলাবদ্ধভাৱে এফালে ভকতসকল আৰু এফালে আইসকল বহি আছে আৰু সকলোৱে নামভাগ পৰিচালনা কৰাত সহযোগ কৰিছে। কিমান সুন্দৰকৈ চাওক, সকলোৱে সুন্দৰকৈ নাম লৈ আছে। এতিয়া নাম শেষ হ'ল আৰু এতিয়া নাম সামৰিছে। চব কি সুন্দৰকৈ নাম সামৰি আছে, তাৰ পাছতে আৰু কি হ'ব মই দেখুৱাই থাকিম। নাম সামৰিলে আৰু তাৰ পাছতে এতিয়া হৈছে গৃহস্থী সেৱা। সেইবাবে সকলোৱে এতিয়া সেৱা কৰিছে এভাগী প্ৰাৰ্থনাৰে। আছোঁ আমি আহিলোঁ, নামো শুনিলোঁ, সকলো কৰিলোঁ আৰু এতিয়া আছে চবতকৈ ইণ্টাৰেষ্টিং বস্তু এটা। জন্মাষ্টমী বুলি ক'লে আটাইতকৈ ভাল লগা হয় মিঠৈ বনোৱা। আৰু এয়া চাওক, মিঠৈ বনাবৰ কাৰণে পগাই আছে গুড় আৰু লগতে এইসকলে সহযোগ কৰি আছে গুড় পগোৱাত। এতিয়া মিঠৈ বনাম আমি চবেই, চাই থাকিব। চাওক, গুড় পগাই আছে। আজি বেছিকৈ মিঠৈ বনোৱা নহ'ব, কাৰণ কালিয়ে বনাই থোৱা আছিলে। এইফালে চাওক, এতিয়া দি আছে ইয়াত জালুকৰ গুড়িটো দিবই লাগিব, তেতিয়া লাগিব টেষ্ট মিঠৈত জালুকৰ গুড়ি। আৰু এইফালে চাওক, এতিয়া দি আছে পিঠা দি কিনে পূৰা পগাই আছে আৰু তাৰপিছত হৈ যাব আমাৰ মিঠৈ বনাবলৈ। চাওক, পিঠা দি আছে। জন্মাষ্টমী বুলি ক'লে আমি সকলোৱে জানো যে আটাইতকৈ ভাল লগা বস্তুটো হৈছে জন্মাষ্টমী বুলি ক'লে পকা মিঠৈ। আৰু এইফালে চাওক, এতিয়া পকা মিঠৈ বনাবৰ কাৰণে পূৰা ৰেডি হৈ আছে আৰু অকণমান সময়ৰ পিছত আমাৰ ডেকাসকলে বনাব পকা মিঠৈ। আজি বেছিকৈ মিঠৈ বনোৱা নহ'ব, কাৰণ যোৱাকালি ৰাতিয়ে সকলো ৰাইজে মিলি কিনে মিঠৈ বনাই থৈছিলে। কাৰণ আজিৰ দিনটোত অলপ অসুবিধা হয়, ইমানখিনি পকা মিঠৈ বনাবলৈ সকলোৰে সময়ো নাথাকে। সেইকাৰণে যোৱাকালিয়ে আহি বহুতখিনি পকা মিঠৈ বনাই যোৱা হৈছে। আজিও অকণমান বনাব, কিন্তু আজি বহুত বেছি বনোৱা নহ'ব, আজি অলপ বনোৱা হ'ব। এয়া চাওক, আমাৰ ডেকাসকল সম্পূৰ্ণ সাজু হৈ গ'ল পকা মিঠৈ বনোৱাত। এফালে চাওক, পূৰা লাগি আছে সকলোৱে পকা মিঠৈ বনোৱাত। যিহেতু আজি অলপ বনাব, সেইকাৰণে ডেকাসকলৰ দ্বাৰাই হৈ যাব আৰু আজি বনোৱাটো। এফালে চাওক, পকা মিঠৈ তৈয়াৰ হৈ গৈছে। এফালে চাওক, এতিয়া পকা মিঠৈ হৈ গ'ল। আমি আহিলোঁ, ইয়াত শুনিলোঁ, নাম শুনিলোঁ, আমি পকা মিঠৈ বনোৱা চালোঁ। আৰু এতিয়া আৰম্ভ হৈছে ভাগৱত পাঠ। যিহেতু কৃষ্ণৰ জন্ম হ'ব, সেইবাবে তাৰ আগত ভাগৱত পাঠ কৰে। এয়া চাওক, কৰি আছে ভাগৱত পাঠ।
ভাগৱত পাঠ কৰি আছে আৰু ভাগৱত পাঠ কৰি কৰি এতিয়া পাই গৈছে কৃষ্ণৰ জন্ম হৈছে। এয়া চোৱক হৈ গ'ল এতিয়া কৃষ্ণৰ জন্ম, যিহেতু এতিয়া 12 বাজিলে আৰু এতিয়া হৈছে কৃষ্ণৰ জন্ম। জন্মৰো হৈ গ'ল আৰু এতিয়া আইসকল আৰু গাভৰু ছোৱালীসকলে মিলি দিহানাম গাব। অকণমান এনেই গাব আৰু দিহানাম। এয়া চব সকলোৱে দিহানাম গাই আছে। যিহেতু অহাৰ পৰা নাম হ'ল, পইচামুঠি বনালোঁ, ভাগৱত পাঠ হ'ল আৰু দিহানামো হৈ গ'ল আৰু এতিয়া হৈছে প্ৰসাদ বিতৰণ হ'ব হৈছে, মানে এতিয়া নৈবেদ্য বিতৰণ কৰিব। এয়া চব সকলোৱে সুন্দৰকৈ পৰিচালনা কৰি আছে আৰু এয়া চব প্ৰসাদ ময়ো পাই গ'লোঁ। শেষত প্ৰসাদো বিতৰণ হৈ গ'ল, আমি প্ৰসাদো পালোঁ আৰু এতিয়া বহুত সময় হ'ল, এতিয়া প্ৰায় 2 বাজিলে আৰু এতিয়া সকলো আমি যাম ঘৰলৈ। আৰু এইফালে চোৱক সুন্দৰকৈ মহিলাসকলে আৰু গাভৰু ছোৱালীসকলে সকলো জাপি মেলি এতিয়া ঠিক ঠাক কৰি যাব। সকলোৰে লগতে ময়ো শেষৰ সময়ত চাফ চিকুণ কৰাত ময়ো সহায় কৰি দিলোঁ। এতিয়া মানে চাফ চিকুণ কৰাও হৈ গ'ল আৰু এতিয়া আমি যাওঁ নামঘৰৰ পৰা পুনৰ ঘৰলৈ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু আজিলৈ মই পৰিমিতাই আপোনালোকৰ পৰা বিদায় লৈছোঁ। পুনৰবাৰ আপোনালোকক লগ পাম মই এটি নতুন ভিডিঅ'ৰে। ধন্যবাদ।